হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু বহুত দিনৰ পিছত মই আজি ভিডিঅ' প্ৰস্তুত কৰিছোঁ, কাৰণ কিছু ব্যক্তিগত কাৰণ ব্যক্তিগত কিছুমান কাম থকাৰ বাবে মই ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাছিলোঁ, আৰু সেয়েহে পুনৰ আজি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো আজি আপোনালোকক মই শিমলুগুৰি অঞ্চলৰ ষ্টেচনত যিটো ৰেলৱে কলনী বুলি কয়, কলনীখন আজি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম, আৰু ওপৰৰ পৰা ভিউটো দেখাবলৈ চেষ্টা কৰিম কলনীখন কেনেকুৱা লাগে। ফালে যে এই ঘৰকেইটা দেখিছে, এই কোৱাৰ্টাৰকেইটা দেখিছে, এইকেইটা নতুনকৈ বনাই আছে কোৱাৰ্টাৰকেইটা। ভালদৰে চাওক, এইফালে চাওক নতুনকৈ কোৱাৰ্টাৰ বনাই আছে, আৰু এইকেইটা প্ৰায় সম্পূৰ্ণ হৈছে, আৰু এইফালে চব সম্পূৰ্ণ হৈছে। আৰু মোৰ পিছফালে থকা এই সৰু সৰু কোৱাৰ্টাৰকেইটা হৈছে আগৰ পুৰণা কোৱাৰ্টাৰকেইটা, আৰু তাত বৰ্তমান মানুহ আছে। আৰু মই য'ৰ পৰা বিয়া কৰাইছোঁ সেই কোৱাৰ্টাৰটো। আৰু আপোনালোকক শিমলুগুৰি ষ্টেচনৰ লগতে ৰেলৱে ষ্টেচনৰ লগতে শিমলুগুৰি খেলপথাৰখন আৰু কোৱাৰ্টাৰখিনিৰ ওপৰত মই উঠি যাম। ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাবলৈ চেষ্টা কৰিম। আহক ওপৰলৈ উঠি যাম। এইবিলাক পিছফালে থকা সৰু সৰু কোৱাৰ্টাৰবিলাক হৈছে আগৰ পুৰণা কোৱাৰ্টাৰবিলাক, আৰু এই কোৱাৰ্টাৰবিলাক অলৰেডি সকলো কোৱাৰ্টাৰতে মানুহ আছে। আৰু এইবিলাক এতিয়া যিকেইটা আছে কোৱাৰ্টাৰ, এইকেইটা নতুন কোৱাৰ্টাৰ, আৰু ইয়াত নতুনকৈ মানুহ আহিব। আৰু এই চিৰিটোৱে ব'লক আৰু ওপৰলৈ উঠি যাওঁ। মই আছোঁ কোৱাৰ্টাৰবিলাকৰ ওপৰত উঠি, আৰু ওপৰৰ পৰা মই আপোনালোকক ভিউটো দেখাবলৈ চেষ্টা কৰিছোঁ। ভিউটো মই কেমেৰাটো 360 এংগুলত ঘূৰাই দিছোঁ, আপোনালোকে এবাৰ ভিউটো চাই লওক। মই উঠি আছোঁ এইটো ৰেলৱে নতুনকৈ নিৰ্মিত যিটো কোৱাৰ্টাৰৰ ওপৰত উঠি আছোঁ। আৰু দেখিছে এইবিলাক পুৰণা কোৱাৰ্টাৰবিলাক, চাওক। আৰু এইখন সন্মুখৰ ৰেলৱে ফিল্ডখন। পুৰা মই জুম কৰি দেখাবলৈ মই চেষ্টা কৰিছোঁ। সৰুটো হৈছে শিমলুগুৰি ৰেলৱে ষ্টেচনটো। আপোনালোকে তাত ট্ৰেইনবিলাক ৰখাই থোৱা দেখিছে, সেইটো শিমলুগুৰি ৰেলৱে ষ্টেচনটো। আৰু ঠিক এইফালে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, এই গাঁওখন যে দেখিছে, এই গাঁওখন হাতীমূৰীয়া গাঁও বুলি কয়। গাঁওখন মই যদি খুব সম্ভৱ দেখাবলৈ চেষ্টা কৰোঁ, ৰাস্তাটো আপোনালোকে দেখি পাব। জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। এই গাঁওখন হৈছে হাতীমূৰীয়া গাঁও। এইখন চাওক ৰেলৱে ফিল্ডখন, মই জুম কৰি দেখাইছোঁ। এখন ৰেলৱে ফিল্ডখন, আৰু সন্মুখত এইটো ৰেলৱে নামঘৰ, আৰু ষ্টেচনৰ সেই কাষতে লাগি থকা এখন ৰেলৱে স্কুলখন। আৰু কোৱাৰ্টাৰবিলাক পাৰ হৈ এইবিলাক যিবিলাক ঘৰ দেখিছে, ৰঙা আৰু বগা চিন দিয়া বাহিৰে যিবিলাক ঘৰ আছে, এইবিলাক হৈছে পাব্লিক মানুহৰ ঘৰ। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় এবাৰ আপোনালোকৰ মতামতবিলাক জনাব, কাৰণ আপোনালোকৰ মতামতবিলাক জনালে ভিডিঅ' বনাবলৈ আগলৈ উৎসাহ পাম, আৰু মোৰ যিবিলাক ভুলবিলাক মই আপোনালোকৰ জৰিয়তে গম পাম। গতিকে আপোনালোকে কমেণ্টৰ যোগেদি আপোনালোকে মতামতবিলাক জনাব, আৰু ভুলবিলাক আৰু আখৰবিলাক কেনেদৰে ভিডিঅ'বিলাক বনালে চাবলৈ বেছি ভাল হ'ব, বেছি মনোগ্ৰাহী হ'ব, আৰু আপোনালোকে চাই আমোদ পাব, সেই বিষয়ে আপোনালোকে মতামতৰ
যোগেদি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু আনকো চাবলৈ সুবিধা কৰি দিব তাৰ বাবে আপুনি শ্বেয়াৰ কৰি দিব ধন্যবাদ